হাই ফ্ৰেণ্ডছ, অংকিতাছ নিউজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দ্বিতীয়বাৰৰ বাবে মই লাইভ আহিছোঁ কেমেৰাৰ সন্মুখত। আজি মই বিশেষ একো ক'ব নিবিচাৰোঁ। আজি মই ইনকুবেটৰৰ বিষয়ে ক'ব বিচাৰিছোঁ। কিছুমান সকলোৰে ঘৰতে হয় তেনেকুৱা। মুৰ্গী এজনী যেতিয়া কণী পাৰে, কণীবিলাক উমনি দিয়া হয়। উমনি দিয়াৰ কেইদিনমান পাছত এনেকুৱা হয় যে মুৰ্গীজনী উমনি নলোৱা হয়। তাৰপিছত কণীবিলাক বহুতৰে পেলাই দিব লগা অৱস্থাত হয়। তাৰ বাবে মই সাজি ওলাইছোঁ আজি ইনকুবেটাৰ। মই নিজে ঘৰতে আৰু বহুত কম খৰচতে হৈছে। কোনো মেচিনৰ দৰকাৰ নাই। কেৱল 50 টকা বা 100 টকাৰ ভিতৰত হৈ যাব। আপোনালোকক মই দেখাই আছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, তাৰ বাবে গতিকে শ্বৰ্ট কৰি লৈ যাওঁ। আহকচোন চাওঁ। এইটোতো চিনি পাইছে, কাৰ্টুন বক্স হয়। এইটো দোকানৰ পৰা অনা হৈছিল। মই এইবিলাক আনিলে মই ষ্টক কৰি ৰাখোঁ, কেতিয়াবা বহুত দৰকাৰী হয়। ইয়াৰ ভিতৰত চাওকচোন, মোৰ অলৰেডি পোৱালি হৈছে। সেইকেইটা হয় আৰু 8-9টামান আছে আৰু জগিবলৈ। সেইকেইটা মই ইয়াত লাইটৰ তলত এটা বাতি থৈ দিওঁ, পানী থৈ দিওঁ। ইয়াতো এটা আছিল, কিন্তু এতিয়া পোৱালি হোৱাৰ কাৰণে মই গুচাই দিছোঁ। এতিয়া এইটো এটা দেখাই দিছোঁ। এইটো চাওক, এইটোৰ ভিতৰত পোৱালি আছে। এইটো ৰাতিলৈকে জগিব চাগে। এইটো ভিতৰত আছে। লাইটৰ কেমেৰাৰ কাৰণে অকণমান ক্লিয়াৰ নহয় ভিডিঅ'টো। এইটো চাওক, আৰু এটা দেখাইছোঁ। এইটো চাওক, এইটো হৈছে, এইটো হৈছে অলপ অলপ। এইটো হ'ব, এইটো ফাটি গৈছে। এইটো অহাকালি হ'ব। এইটো এটা চাওক, এইটো হৈছে, এইটো ৰাতিলৈকে হ'ব লাগে। এইটো পোৱালি আছে ভিতৰত, মাতি আছে। দেখিছোঁ প্ৰায় 4 ঘণ্টাৰ মূৰে মূৰে কণীবিলাক লৰাই থাকিব লাগে। এইটো যোৱাকালি হোৱা পোৱালি। এইটো ব্যৱহাৰ কৰোঁতে কেৱল 0 পাই লাইটহে ব্যৱহাৰ কৰিব। সেইটো কাচৰ ব্যৱহাৰ কৰিব। প্লাষ্টিকৰ যিটো পায় সেইটো কেতিয়াও ব্যৱহাৰ নকৰিব। এইটো চাওক, প্লাষ্টিকৰ ব্যৱহাৰ কৰিলে কি হয়, সেইটো বেছি গৰম হৈ নাহে। অকল লাইটটোৱে হৈ থাকিব। কাচৰ যিটো গৰম কৰা হয়, সেইটো হয় গৰম হৈ যায় আৰু পোৱালিবিলাক গৰম কৰি ৰাখে। আৰু তলত কেতিয়াও কটন কাপোৰ নাপাৰিব। এইটো সদায় ওলোৱা কাপোৰ পাৰি দিব, যাতে কণীটো গৰম হৈ থাকে। এনেকৈ ৰাখিব। বহুত কেয়াৰ ল'ব লাগে সিহঁতক, যিহেতু মাক নাই, তাৰ বাবে মই বহুত কেয়াৰ লওঁ। ইয়াতে পানী দিছোঁ। মই পোৱালি হোৱাৰ বাবে এটাই বাতি ৰাখিছোঁ। কেতিয়াবা পানী পৰি যায়, তাৰ কাৰণে মই এক্সট্ৰা কৰি ৰাখিছোঁ। সিহঁতক এটা ৰাখিছোঁ, বাকী এটা ওলাই দিছোঁ। এতিয়া চাওক, আপোনালোকে ব্যৱহাৰ কৰি চাবচোন এনেকৈ। ইয়াতে 2টা লাইট দিছোঁ মই। আপোনালোকে ঘৰত ব্যৱহাৰ কৰিলে নিশ্চয় গম পাব, পোৱালি জগিবই, 100% গেৰাণ্টি। এইটো মই এনেকৈ বান্ধি থৈ দিছোঁ। এতিয়া বন্ধ কৰি দিছোঁ। এইবোৰ কাৰ্পেট দিছোঁ, যাতে গৰমটো ওলাই নাযায় ইয়াৰ পৰা। বেছি গৰম হ'লেও প্ৰব্লেম হয়, তাৰ বাবে মই ইয়াতে কাৰ্টুনটোত ফুটা কৰি লৈছোঁ ইয়াতে, যাতে ভিতৰত গৰম হ'লেও গৰমটো বাহিৰৰ ফালে ওলাই আহে। তাৰ কাৰণে আৰু ফুটা কৰি দিছোঁ। এইটো গোটেইবিলাকো চাৰিওফালে ফুটা কৰি দিছোঁ। এইফালেও চাওক, এইফালেও দিছোঁ। মই ইয়াতে ফুটা কৰি দিছোঁ এইটো, আৰু ওপৰতো দিছোঁ ইয়াতে। এইটো গৰম হ'লে এইটো ওলাই আহিব। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব, আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আপোনালোকৰ ঘৰত ব্যৱহাৰ কৰি চাবচোন। এনেকুৱাকৈ কম খৰচতে হয়, দেখাটো পাৰিলে ন।